প্ৰিয় দৰ্শকসকল আপোনালোকৰ বাবে আজি অন্য এটি ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ ভিডিঅ'টো আগবঢ়োৱাৰ আগতে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ নিম চাবোনৰ ভিডিঅ'টোত আপোনালোকে বহুখিনি মৰম দিছে মোক আগলৈও এইদৰে মৰমবোৰ দি যাব বুলি আশা ৰাখিলোঁ আৰু বহুজনে বহুকেইটা কমেণ্টো কৰিছিলে মই আনসাৰ দিছোঁ বাৰু কমেণ্ট বক্সত কিন্তু আজি মুখেৰেও কৈ দিছোঁ এজনে সুধিছিলে সববেজ বজাৰত পায় নেকি বুলি সববেজ আসলে বজাৰত পায় নেকি মই হেতু নাজানো মই অনলাইনতে লৈছোঁ আপোনালোকে ফ্লিপকাৰ্ট বা এমেজনত ল'ব পাৰে সহজে পোৱা যায় অনলাইনত আৰু সববেজ কোনটো ভাল বুলিও এগৰাকী সুধিছিলে সববেজ আপোনালোকে অৰ্গেনিকটোৱে ল'ব অৰ্গেনিকটোৱে ভাল আৰু যিকোনো ল'ব পাৰে এলোভেৰা পাপায়া সব গোটেইবোৰে পোৱা যায় অনলাইনত আৰু তৃতীয়গৰাকীয়ে সুধিছিলে নিম চাবোন বনাইছোঁ কিন্তু চাবোনডোখৰ মোৰ ঢিলা হৈছে বুলি কৈছিলে আচলতে আপোনালোকৰ ঢিলা হোৱাৰ কাৰণটো হৈছে সববেজ যদি আপোনালোকে 200 গ্ৰাম বা 250 গ্ৰাম লৈছে তেতিয়াহ'লে আপোনালোকে নিম পাতৰ মিশ্ৰণখিনি একে সম পৰিমাণৰ নল'ব দেই ল'লে কেনে কি হ'ব চাবোনডোখৰ ঢিলা হৈ যাব সেই কাৰণে আপোনালোকে নিম পাতৰ মিশ্ৰণটো বনাওঁতে একদম পানী কমকৈ ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকৰ চাবোনডোখৰ ঢিলা নহয় এইকেইটা আছিলে মোৰ কোৱেশ্চন আৰু যদি আপোনালোকে কিবা নুবুজে তেতিয়া মোক কমেণ্ট বক্সত জনাব আৰু তেতিয়াহ'লে মই আজি তুলসী পাতৰ চাবোন কিদৰে প্ৰস্তুত কৰিলোঁ এই ভিডিঅ'টোলৈ আগবাঢ়োৱা হওক তুলসীত বহুতো ঔষধি গুণ আছে তুলসীত ভিটামিন চি আৰু জিংক পোৱা যায় তুলসীত অধিক পৰিমাণৰ এন্টিভাইৰেল এন্টিবেক্টেৰিয়া আৰু এন্টিফাংগেল গুণ আছে যিয়ে আমাক বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে তুলসী ছাল আৰু চুলিৰ বাবে বহুতেই উপকাৰী হয় তুলসীয়ে মুখৰ দাগ আৰু হালমইনাৰ ছাল পৰিষ্কাৰ কৰাত সহায় কৰে তুলসীয়ে আমাৰ চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰা তথা উফিৰ সমস্যাও দূৰ কৰে তুলসী দুবিধ পোৱা যায় এবিধ কলা তুলসী আৰু এবিধ বগা তুলসী এইজোপা বগা তুলসী হয় তুলসীৰ পাত কেইখিলামান ছিঙি আনিলোঁ আৰু লগতে নিম পাত কেইখিলামানো লৈছোঁ গোটেইখিনি ভালদৰে পৰিষ্কাৰ কৰি ধুই ল'লোঁ আৰু এতিয়া মই তুলসীৰ পাত কেইখিলা ভালদৰে এখিলা এখিলাকৈ ছিঙি লৈছোঁ বুঢ়া ঠাৰিকেইডাল নিদিওঁ যিহেতু আজি মই আপোনালোকক চাবোন এপিচেই বনাই দেখাম সেয়েহে পাতবিলাকো কমকৈ লৈছোঁ মিশ্ৰণখিনি বনাবলৈ এতিয়া মই পানী অলপ ব্যৱহাৰ কৰিম একেবাৰে পানী কমকৈ ল'ব দেই মিশ্ৰণ বনালে এয়া পানী মই অকণমান লৈছোঁ আধা কাপো নহয় এতিয়া মই পাতখিনি ভালদৰে মিহি কৰি ল'ম এতিয়া মিশ্ৰণখিনি এখন চাকনিৰ সহায়ত চাকি ল'ম চামুচেৰেদি অকণমান হেঁচি দিলে পানীখিনি ভালদৰে ওলাই যায় পাতখিনি দিওঁ বুলি ক'লে দিবও পাৰে দেই আপোনালোকে মই কিন্তু পাতখিনি দিয়া নাই চেকি লৈছোঁ এতিয়া মই মিশ্ৰণখিনিত কেইটামান উপাদান ব্যৱহাৰ কৰিম এলোভেৰা ব্যৱহাৰ কৰিম কিন্তু এলোভেৰাটো মই কিনি লৈছোঁ পতঞ্জলি এলোভেৰা হয় যেহেতু আমাৰ ঘৰত একেবাৰে সৰু হৈ আছে এলোভেৰা গছজোপা এয়া মই অকণমান দিলোঁ মোৰ আজি চাবোন এপিচেই হ'ব সেয়েহে মই কমকৈ ব্যৱহাৰ কৰিছোঁ উপাদানবিলাক এতিয়া মই এলোভেৰাখিনি চামুচৰ সহায়ত ভালদৰে মিহলি কৰি লৈছোঁ ইয়াতে অলপ গ্লিচাৰিন দিম এতিয়া গ্লিচাৰিন অকণমান দিলেই হ'ব গ্লিচাৰিনটো খুব সুইটনেছ হয় সেয়েহে অকণমান ব্যৱহাৰ কৰিলে হয় আৰু লগতে ভিটামিন ই কেপচুল এটা ব্যৱহাৰ কৰিছোঁ একেবাৰে শেষত এছেঞ্চিয়েল অইল ব্যৱহাৰ কৰিছোঁ সুগন্ধিৰ কাৰণে লেভেণ্ডাৰ এছেঞ্চিয়েল অইল লৈছোঁ এতিয়া মই মিশ্ৰণখিনি ভালদৰে অলপ সময় মিক্স কৰি ল'ম ইয়াতে সববেজ 250 গ্ৰাম আছে কিন্তু মই চাবোন এপিচেই বনাম সেয়েহে 250 গ্ৰাম সববেজ নলওঁ 50 গ্ৰামতকৈ অলপ বেছি ল'ম সৰু সৰুকৈ কাটি ল'ম সববেজ কেইডোখৰ যাতে সোনকালে গলি যায় সববেজ অনলাইনত বিভিন্ন ধৰণৰ পোৱা যায় এলোভেৰা সববেজ পাপায়া অৰেঞ্জ আপোনালোকে যিকোনো ধৰণৰ ল'ব পাৰে চাবোন বনালে আমি সদায় ডাবল বইল প্ৰচেছতে কৰিব লাগিব আগৰ চাবোন কেইডোখৰ যেনেদৰে বনাইছিলোঁ একেই ধৰণে কৰিম কিন্তু মই চাবোন আজি কমকৈ বনাম এতিয়া মোৰ সববেজখিনি কাটি হৈ গ'ল এতিয়া মই গেছটো জ্বলাই টাৱা এখন পাতিছোঁ আচলতে টাৱাখন ব্যৱহাৰ কৰা কাৰণটো হ'ল সসপেনটো পাতিবলৈ ভাল হয়
সেয়েহে এতিয়া পানী অলপ দিলো আৰু পানীখিনি গৰম হোৱাৰ লগে লগে মই সসপেনটো বহাই দিম আৰু সসপেনটো যাতে পানী অলপও থাকি না যায় এতিয়া মই সব বেজখিনি দি দিলো গৰম হোৱাৰ লগে লগে পানীখিনি গৰম হৈ থাকিলে আসলতে নিজে নিজে সব বেজখিনি গলিব এয়া গলিবলৈ আৰম্ভ কৰিছে সব বেজখিনি চামুচ এখনৰ সহায়ত অলপ সময় লৰাই থাকিম আৰু সব বেজখিনি সম্পূৰ্ণৰূপে গলি যোৱাৰ লগে লগে তুলসী পাতৰ মিশ্ৰণখিনি দি দিব লাগিব এয়া হৈছে গৈ আৰু গলিছে এতিয়া মই তুলসী পাতৰ মিশ্ৰণ প্ৰথমতে অকণমান দিছো আৰু চামুচৰ সহায়ত দুইখিনি ভালদৰে মিক্স কৰি লৈছো যেতিয়ালৈকে মিশ্ৰণখিনি ভালদৰে মিহলি হৈ নাযায় এইদৰে চামুচে লৰাই থাকিব লাগিব এতিয়া মই আৰু অলপ মিশ্ৰণ দি দিছো গোটেই মিশ্ৰণখিনি প্ৰথমতেই দি দিয়া নাই অলপ অলপকৈ দিছো যাতে মিশ্ৰণখিনি পনিয়া হৈ নাযায় আৰু চামুচৰ সহায়ত অলপ সময় লৰাই থাকিব লাগিব আৰু ফেনবিলাকো অলপ অলপকৈ আঁতৰাই লৈছো এতিয়া মোৰ মিশ্ৰণখিনি লাহেকৈ হলগৈ আৰু এতিয়া মই সিলিকন মোল্ডত মিশ্ৰণখিনি ঢালি দিলো এতিয়া মই সাবুন দুখৰ অলপ সময় নৰ্মেল টেম্পাৰেচাৰতে ৰাখি থৈ পুনৰ আকৌ 1 ঘণ্টামান ফ্ৰিজত ৰাখি থম আৰু ফ্ৰিজৰ পৰা ওলোৱাৰ পাছত সাবুন দুখৰ এইদৰে উলিয়াই দেখাইছো আপোনালোকক এই সাবুন দুখৰ বহুদিন ৰাখিব পৰা যাব সাবুন দুখৰ বেছি ঢিলা হোৱা নাই সাবুন দুখৰ অকণমান ঘঁহি দেখাইছো আপোনালোকৰ আগত খুব ধুনীয়া ফেন ওলাই আপোনালোকেও ঘৰতে এইদৰে সাবুন প্ৰস্তুত কৰিব পাৰিব ভিডিওটো কেনে পালে কমেন্ট কৰি জনাবচোন আৰু আগলৈও ভিডিওসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব